নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল এডুকেশ্যন প্লেনেটলৈ আজি মই উচ্চতৰ মাধ্যমিক দ্বাদশ বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ পেপাৰ 1ৰ 2012 ৰ পৰা 2014 লৈকে যিকেইটা শৰ্ট কোৱেশ্চন আহি গৈছে মানে 1 মাৰ্কৰ কোৱেশ্চন যিকেইটা আহি গৈছে গুটেইখিনি আপোনালোকৰ সৈতে ডিসকাস কৰিম তো কোৱেশ্চন নম্বৰ 1 শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল ইয়াৰ এনসাৰ হল 1945 চনত আৰু যদি এক্সামত সোধে যে শীতল যুদ্ধ কেতিয়া শেষ হৈছিল বা সময়সীমা তো শেষ হৈছিল 1991 আৰু সময়সীমা যদি সোধে তেতিয়াহলে 1945 ৰ পৰা 1991 হ'ব এনসাৰ কোৱেশ্চন নম্বৰ 2 ৰাষ্ট্ৰসংঘৰ সনদত কিমান সংখ্যক সদস্য ৰাষ্ট্ৰই মানে সাইন কৰিছিলে তো ইয়াৰ এনসাৰ হল 51 খন সদস্য ৰাষ্ট্ৰই কোৱেশ্চন নম্বৰ 3 সুধিছে সাৰ্কৰ ফুল ফৰ্ম ইয়াৰ এনসাৰ হল সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কৰ্পোৰেচন কোৱেশ্চন নম্বৰ 4 অৰ্থনৈতিক সংস্কাৰ ভাৰতে কেতিয়া আৰম্ভ কৰিছিল ইয়াৰ এনসাৰ হল 1991 আৰু কোৱেশ্চন নম্বৰ 5 চীনৰ সাম্যবাদী বিপ্লৱৰ নেতাজনৰ নাম সুধিছে ইয়াৰ এনসাৰ হল মাও সে তুং এতিয়া আমি ডিসকাস কৰিম 2013 ত আহি যোৱা কোৱেশ্চনবোৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় আৰু ইয়াৰ এনসাৰ হৈছে 24 অক্টোবৰ আৰু যদি এক্সামত কোৱেশ্চন হৈছে যে ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিল তো এনসাৰ হ'ব 1945 চনত কোৱেশ্চন নম্বৰ 2 কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায় আৰু ইয়াৰ এনসাৰ হৈছে সোভিয়েট ৰাছিয়া কোৱেশ্চন নম্বৰ 3 ভাৰতে কিয়োটো প্ৰটোকলত কেতিয়া অনুমোদন কৰে কেতিয়াটো ইয়াতে ডাবল লিখা হৈছে আৰু ইয়াৰ এনসাৰ হৈছে 2002 চনত কোৱেশ্চন নম্বৰ 4 ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম সুধিছে ইয়াৰ এনসাৰ হৈছে ইউৰো কেতিয়াবা শৰ্ট কোৱেশ্চন বনাই দিব পাৰে যে ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম কি কোৱেশ্চন নম্বৰ 5 অপাৰেশন ডেজাৰ্ট ষ্টৰ্ম বা মৰুভূমি ধুমুহা অভিযান মানে কি ইয়াৰ এনসাৰ হৈছে 1990 চনৰ আগষ্ট মাহত ইৰাকী কুৱেইট আক্ৰমণ কৰি দখল কৰাৰ পিছত কুৱেইটক ইৰাকৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰসংঘৰ নেতৃত্বত 34 খন দেশৰ সন্মিলিত ইৰাকৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযানকে অপাৰেশন ডেজাৰ্ট ষ্টৰ্ম বুলি কোৱা হয় আৰু কোৱেশ্চন নম্বৰ 6ত এটা সেন্টেন্স দিয়া আছে যে বিশ্বায়নৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক হল প্ৰযুক্তিবিদ্যা তো সেন্টেন্সটো একদম কাৰেক্ট তো আমাৰ এনসাৰ হ'ব হয় এতিয়া 2014 ত অহা কেইটামান কোৱেশ্চন ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 1ত আছে যে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম সন্মিলন ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ এনসাৰ হৈছে যুগোস্লাভিয়াৰ বেলগ্ৰেড নামৰ চহৰত হৈছিল আৰু যদি চন সোধে যে কিমান চনত তেতিয়াহলে হ'ব 1961 চনত কোৱেশ্চন নম্বৰ 2 দিয়া আছে এছিয়ানৰ ফুল ফৰ্ম সুধিছে ইয়াৰ এনসাৰ হৈছে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশনস কোৱেশ্চন নম্বৰ 3 সুধিছে যে বাৰ্লিন ৱাল বা দেৱাল বা প্ৰাচীৰ কেতিয়া ভাঙি গৈছিল আৰু ইয়াৰ এনসাৰ হৈছে 1989 চনত এই কোৱেশ্চন কেইটা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ এছিয়ানৰ ফুল ফৰ্মটো বাৰবাৰ সোধা কোৱেশ্চন সোধে আৰু লগতে গোষ্ঠী নিৰপেক্ষ আন্দোলনটো প্ৰথম যেটো সন্মিলন ক'ত আৰু কেতিয়া হৈছিল এই কোৱেশ্চনবোৰ খুব ৰিপিট হোৱা কোৱেশ্চন ভালকে চাব এইকেইটা তাৰ পিছত আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 4 ইয়াতে সুধিছে যে ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান গৰাকীৰ নাম ইয়াৰ এনসাৰ হৈছে এন্টোনিও মেনুৱেল গুটেৰেছ কোৱেশ্চন নম্বৰ 5 ৰায় সন্মিলনে কাৰ্যসূচী 21 নামেৰে বিকাশমূলক কাৰ্যপন্থাৰ এক তালিকাৰ পৰামৰ্শ আগবঢ়াইছিল এটা সেন্টেন্স উঠাই দিছে পেপাৰ 1ৰ চেপ্টাৰ 8ৰ কোৱেশ্চন এটো আৰু ইয়াতে আকৌ লিখিব দিছে যে শুদ্ধ নে অশুদ্ধ সেন্টেন্সটো যে দিয়া আছে এই সেন্টেন্সটো শুদ্ধ হয় নে নহয় এটো তো ইয়াৰ এনসাৰ হৈছে শুদ্ধ আমাৰ এনসাৰ আকৌ লিখিব লাগিব শুদ্ধ বুলি আৰু এই কোৱেশ্চন কেইটা বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে কেইটা চাব ধন্যবাদ